This is an article on the depravity of man from Orunodoi, October 1846. মনুষ্য পুণ্যৰ পৰা পতিত। প্ৰথমে ঈশ্বৰে তিনি প্ৰকাৰ জীৱ সৃষ্টি কৰিলে। নিৰ্মাংস নিৰ্মল দুধবিলাক, সিহঁতৰ বাসস্থান স্বৰ্গ দিলে, আৰু আত্মা ৰহিত পহুসকল সৃষ্টি কৰি পৃথিৱীত বাস কৰালে। মানুহক মাংস আৰু আত্মা এই দুই বিশিষ্ট কৰি পৃথিৱী আৰু স্বৰ্গ উভয় থানে বাস কৰিবলৈ অধিকাৰ দিলে। শৰীৰ যেনেকৈ আত্মাৰ দাস, তেনেকৈ পৃথিৱী স্বৰ্গৰ গমনৰ পথ মাত্ৰ, মানুহৰ নিতে বাস কৰা থান নহয়। পৰম ঈশ্বৰৰ উজ্জ্বল প্ৰভাৱ দৰ্শনাৰ্থে আৰু পৰম দূতবিলাকে সৈতে তেওঁৰ গুণ প্ৰশংসা গান কৰিবলৈ আৰু তেওঁক প্ৰেম কৰি আপুনি তেওঁৰ প্ৰেমেৰে পৰিতৃপ্ত হ'বলৈ মানুহক সজিছিল। সেইসকল উৎপন্নৰ নিমিত্তে যি যি প্ৰয়োজনীয় উপায় তাক ঈশ্বৰে মানুহক দিলে। সৎ স্বভাৱ আৰু সৎ কৰম মানুহৰ আৱশ্যক হয়। এই কাৰণে সৎ স্বভাৱ জন্য জ্ঞানেৰে আৰু প্ৰেমেৰে তাৰ মন পূৰ্ণ কৰিলে, কিন্তু এই অৱস্থাতে তাকে থিৰ নকৰি মানুহৰ আপোন ইচ্ছামতে কৰম কৰিবলৈ দিলে। সৎ কৰ্মৰ জন্যও পৰম ঈশ্বৰে উত্তম ব্যৱস্থা দি তাক পালন কৰিবলৈ আৰু সদায় তেওঁক প্ৰেম কৰিবলৈ আজ্ঞা দিলে। কিন্তু মানুহে ঈশ্বৰৰ সেই আজ্ঞা লংঘন কৰি অনন্ত পৰম আয়ুসৰ আশা নষ্ট কৰিলে আৰু ঈশ্বৰৰ অৰুচি হৈ এই অসাৰ সংসাৰত আসক্ত হ'ল। এই হেতুকে তাৰ মনৰ পৰা ঈশ্বৰৰ পাৰমাৰ্থিক প্ৰতিমূৰ্তি লুপ্ত হ'ল, যি কাৰণে সৃজন হৈছিল, অৰ্থাৎ ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিবলৈ তাৰ পৰা অৰুচি হৈ কুপথে গমন কৰিলে আৰু মনো আচাৰো ভ্ৰষ্ট হ'ল। ঈশ্বৰৰ প্ৰতি তাৰ মনৰ প্ৰীতি নোহোৱাত তুষ্টিৰ নিমিত্তে সাংসাৰিক বিষয় লৈ তাৰ প্ৰেম বাঢ়িবলৈ ধৰিলে। এইদৰে ঈশ্বৰৰ শত্ৰু হৈ তেওঁক তুষ্ট নকৰি আপোনাক তুষ্ট কৰিবলৈ ধৰিলে। আপোনাৰ সুখৰ জন্য পৰম ঈশ্বৰক নিবিচাৰি সাংসাৰিক বিষয়ৰ বিচাৰ কৰিলে। এনে দুষ্ট স্বভাৱেৰে আমি সকলো জন্মি আছোঁ, কিয়নো অসুচি বস্তুৰ পৰা কি সূচী বস্তু হ'ব পাৰে। যেনেকৈ নিম তিতা গছৰ গুটি ৰুলে তাৰ যি পুলি গজে, সি মূল গছৰ দৰে তিতাৰ গুণ হ'ব, নাইবা সিংহৰ সন্তান ক্ৰূৰ জাতিৰ বিনে আন কোনো নহয়। এইদৰে আমাৰ আদি পিতৃ মাতৃ পৰম ঈশ্বৰৰ আজ্ঞা উলংঘন কৰি পাপী স্বভাৱযুক্ত হ'ল। আমি যে সিহঁতৰ সন্তান, সেই পাপী গুণ স্বভাৱেৰে জনম ধৰিছোঁ। ইয়াৰ প্ৰমাণ অতি সৰু ল'ৰাৰ ক্ৰোধ, হিংসা, লোভ, চোৰ, মিছা কথা আদি মন্দ স্বভাৱেৰে নজন্মা হ'লে কি নিমিত্তে শিশুকালতে এই সকলো কুকৰম কৰিবলৈ ধৰে। আৰু অধিক বয়সীয়া লোকসকলে ভ্ৰষ্ট স্বভাৱৰ প্ৰমাণ দেখায়, কিয়নো সিহঁতৰ কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, বেশ্যা, প্ৰতিমা পূজা, ভেটি খোৱা, অন্যায়, সুদ, দৰিদ্ৰক আৰু নিৰ্বলীৰ অন্যায় কৰা, ইয়াকে আদি কৰি সকলো দুৰ্গুণ দেখায়। খ্ৰীষ্টৰ অধিকাৰতকৈ সৃষ্টি বস্তুক আৰু পাৰমাৰ্থিক সুখতকৈ সাংসাৰিক সুখত অধিক প্ৰেম কৰে। পৃথিৱীতকৈ স্বৰ্গ উত্তম, এই কথা মুখে কয়, কিন্তু মনে হৈ নাকাহে। পৰম ঈশ্বৰে যদি চিৰকালে পৃথিৱীত থাকিবলৈ দিয়ে, তেন্তে স্বৰ্গলৈ যাবৰ ইচ্ছা নাই আৰু সকলোতকৈও ঈশ্বৰক প্ৰেম কৰে। এই কথা মুখে বোলে, কিন্তু কাৰ্যে নকৰে। ইয়াৰে মানুহে যি স্বৰ্গতকৈ পৃথিৱী আৰু ঈশ্বৰতকৈ সাংসাৰিক সুখ অধিক প্ৰেম কৰে। পুণ্যৰ পৰা পতিত আছে, ইয়াকে বুজা যায়। ঈশ্বৰে সকলো পাপক ঘিণ কৰে, কিন্তু মানুহ পাপে পতিত হ'ল, তেন্তে পবিত্ৰ ঈশ্বৰৰ সৈতে কেনেমতে মিলন কৰা হ'ব? ধৰ্মশাস্ত্ৰে এই উত্তৰ দিয়ে, প্ৰভু যীশু খ্ৰীষ্টত যিকোনোৱে বিশ্বাস কৰে সি নষ্ট নহৈ অনন্ত পৰমায়ুস পাব।